ধন্যবাদ। আজি এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকক মই জনাই বহুত দুখিত যে মোৰ ছোৱালীজনী আজি গা ভাল নাই, চৰ্দি লাগিছে, জ্বৰ হৈছে আৰু মানে শুই গ'ল। মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া মাছৰ জোল বনাই থাকিম, আপোনালোককো জনাই থাকিম কি কি হৈছে কি কি নাই হোৱা, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু বিশেষকৈ তাই ঔষধ পাতি একোৱেই নাখায়, একদম পূৰা মানে চিন্তিত হৈ যাওঁ। ডক্টৰক দেখালেও মিছা একো নাখায় তাই। এতিয়া তাইৰ কাৰণে মই এয়া মানে তেল হেৰি কৰি লৈছোঁ, গৰম কৰি লৈছোঁ। এতিয়া মালিচ কৰোঁগৈ, ব'লক আপোনালোককো দেখাই থাকিম মইনো তাইক কেনেকৈ মালিচ কৰোঁ কি কৰোঁ। তাই এতিয়া শুই আছে বৰ্তমান। সেয়া এতিয়া তেল লৈ আহি পালোঁ। এইজনী শুই আছে বেমাৰত, এতিয়া মুঠতে শুই আছে আৰু 7টা চাৰে 7টা বজাতে শুলেই। এতিয়া এইখিনি ধুনীয়াকৈ তাই ভৰিয়ে হাতে চবতে লগাই দিম আৰু পিঠিটো লগাই দিম। এনেকৈ মালিচ কৰি কৰি ধুনীয়াকৈ নাকতো লগাই দিম, চবতে লগাই মেলি থৈ দিম। তেতিয়া অলপ আৰাম পাব আৰু মানে চৰ্দিটো ভাল পাব আৰু নাক চাকবোৰ বন্ধ হৈ থকাবোৰ খোল খাই যাব। নহৰুৱে মিঠাতেলে এনেকৈ মালিচ কৰিলে মানে ল'ৰা ছোৱালী ষ্ট্ৰং হয় আৰু মানে চৰ্দি তৰ্দিবোৰ পটককৈ ভাল হয়। ডক্টৰৰ ঔষধতকৈ এইবোৰ কৰিলে মানে অলপ বেছি ভাল। আৰু সৰু ল'ৰা ছোৱালীক বেমাৰ বুলিয়ে নহয়, এনেও আপোনালোকে মানে ব্যৱহাৰ কৰিব পাৰে মিঠাতেলটো গৰম কৰি পেলাই। নহৰু নিদিলেও একো আপত্তি নাই, মিঠাতেলটো অলপ গৰম কৰি পেলাই এনেকৈ ৰেগুলাৰ মালিচ কৰিব লাগে। সৰু ল'ৰাকো কৰিলেও একো আপত্তি নাই, তেতিয়া সিহঁতৰ মানে হেৰিবোৰ ষ্ট্ৰং হৈ পৰে। আৰু মানে কিছুমান ল'ৰা ছোৱালী বৰ লেহুকা হৈ পৰে, তেনেকুৱা নহয়, ষ্ট্ৰং হ'ব আৰু মানে সিহঁতৰ মাচলছবোৰ একদম মানে আটিয়াল হ'ব। আৰু এতিয়া মই এইক মালিচ কৰি থাকোঁতে মানুহশ্ৰীৰ দেউতাকে ধুনীয়াকৈ এইখিনি ভাজি মেলি এনেকুৱা কৰিলেগৈ। এতিয়া মই ইয়াতে ঢেকীয়াখিনি দিছোঁ আৰু এইখিনি হৈছে। আজি ৰেচিপিটো হৈছে ভোল আৰু দিয়া শাকৰ মাছৰ জোল। আপোনালোকে চাই থাকিব ভিডিঅ'টো, মই বিশেষ নেদেখাওঁ কিন্তু অলপ অলপকৈ দেখাই থাকিম। তাতে এটা ইম্পৰ্টেণ্ট কথা, মানে মই যেতিয়া ইউটিউব চাইছিলোঁ ন, তেতিয়া মই যেতিয়া ভিউৱাৰ্ছ আছিলোঁ, তেতিয়া মই খুব অসমীয়া ছোৱালী ৰেখা চেনেলটো চাই থাকোঁ। আৰু তাতে এটা মই ভিডিঅ' পাইছিলোঁ, সেইটো মই ট্ৰাই কৰি চালোঁ। সেইটো ট্ৰাই কৰি চাই খালোঁ, খাই ইমানেই ভাল লাগিলে, মই এতিয়া সেইটো মোৰ ফেভৰেট ডিছ হৈ গ'ল। ডিছটো হৈছে যে মাছৰ মাথাৰ লগত দোৰোণ শাক ধুনীয়াকৈ জ্বলা চলা দি ভাজি খোৱা। সেইটো মই আপোনালোকক এদিন পাৰিলে দেখাম, কিন্তু আজি অকল কথাখিনিহে শ্বেয়াৰ কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিলেহে কিবা এটা হ'ব। আপোনালোকে যিমানখিনিয়ে চাইছে সিমানখিনিয়ে যদি ছাবস্ক্ৰাইব কৰা হ'লে কথাই নাছিলে আৰু, মই ইমানকৈ ক'বই নালাগে আৰু। এতিয়া কি ক'ম, উপায় নাই, ক'বই লাগিব। এইখিনি প্ৰায় ভজা হৈ গৈছে, দেখিছেনে ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াতে মই বিলাহীখিনি দি দিম। এইখিনি বিলাহী দুটা কাটি লৈছোঁ একদম সৰু সৰুকৈ। দিবলৈ এৰি দিম 3 মিনিটমানৰ কাৰণে। আৰু এটা কথা, আপোনালোকে ভিডিঅ'সমূহ চাই যে ইমান অকণমানকৈ চাই, মই ইমান কষ্টকৈ বনাওঁ, আপোনালোকে অলপ চাব, গম পাইছেনে? মই শান্তি পাম, নহ'লে মই একদম এনেকৈ ডাউনেই হৈ গৈছোঁ আৰু কি কৰিম ভাবিয়েই পোৱা নাই, দিমেই নে নিদিমেই নে ভিডিঅ'। আইৰণ মেন এইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াতে মাছখিনি এড কৰিম। প্ৰায় মাছ দিয়া হৈ গৈছে, এতিয়া মই ইয়াতে পানী এড কৰিম। পানী দি হৈ গৈছে মোৰ। এতিয়া ঢাকি দিম আৰু উতল অহালৈকে। অলপ সময় ঢকাৰ পিছত এয়া ঢাকনো দিয়া চাইছোঁ, ধুনীয়াকৈ উতল আহি আছে। পানী অলপ শুকাব লাগিব আৰু অলপ মানে এতিয়া ঢাকনটো দি দিছোঁ, সেইকাৰণে এতিয়া ধুনীয়াকৈ হৈ গৈছে। আলু চালু পূৰা সিজি গৈছে, এতিয়া এইখিনি খাবলৈ হৈ গৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আমি খাই বৈ লওঁ। আপোনালোকক আন এটি ব্লগছত আকৌ মই লগ পাম। মই পৰিস্মিতা আজি লৈছোঁ বিদায়, বাই বাই।